নমস্কাৰ মোৰ নাম শ্ৰীমতী বেবী মৰাণ পোনপ্ৰথমে মই সমূহ অসমবাসী তথা বিশ্ববাসীলৈ বেবী মৰাণ ইউটিউব চেনেললৈ বহুত আন্তৰিক স্বাগতম যাচিছো আজি মই আপোনালোকক দুখন ৰিপৰ্ট দেখাম মই কেঞ্চাৰ সুগাৰ হাই প্ৰেছাৰ পাইলছৰ সিৰ'চিছ গাঁঠিবিষ ইত্যাদি বেমাৰৰ চিকিৎসা প্ৰদান কৰোঁ এই ঔষধখিনি সম্পূৰ্ণ হাৰ্বেল মেডিচিন বনৌষধিৰ পৰা প্ৰস্তুত এতিয়া মই প্ৰথমতে আপোনালোকক দেখাব আহিছো এগৰাকী ব্ৰেষ্ট কেঞ্চাৰ তেখেতৰ বেমাৰটো আছিল পুৰণা 1 বছৰ 6 মাহ পুৰণা বেমাৰ তেখেতে আসাম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড় এইখন আপোনালোকে চাওক যিখিনি মানে আমাৰ অসমৰ ব্যক্তিয়ে ইংৰাজী জানে তেওঁলোকে ভালকে পঢ়ি চাওক এখন তেখেতৰ মানে ব্ৰেষ্ট কেঞ্চাৰ তেখেতে অপাৰেশ্যন কৰিছিলে আৰু সেকেন্ডখন চাওক এইখন চাওক এইখন এখন চাওক এইখিনি হৈছে তেখেতৰ অপাৰেশ্যন কৰিছে তেখেতে এবাৰ অপাৰেশ্যন কৰিছে ৰেডিয়েশ্যন 1 মাহ লৈছে তাৰ পাছত তেখেতে ইয়াৰ পিছতো মানে খুচি ধৰিছিলে কাকলকি তলত আৰু বিষ আৰু টানি ধৰিছিলে আৰু ভিতৰত মানে বুকুৰ মানে কামিহাৰ বিলাকত তেখেতৰ হাড়ত মানে এইখিনি তেখেতে প্ৰব্লেম পাইছিলে তাৰ পাছত আমাৰ ইয়াত তেওঁলোকে নাজানে আগতে ঔষধ দিয়ে বুলি তেওঁ আহিছে 25/7/2021 তাৰ পাছত তেওঁ মানে একেলেঠাৰিয়ে আমাৰ ইয়াত চিকিৎসা কৰিছিলে